হেল্ল' ফ্ৰেণ্ডছ, মোৰ ৰান্ধনীশাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পূজা স্পেচিয়েল বাসন্তী পোলাও, যাক আপোনালোকে সুইট য়েল্লো পোলাও বুলিও ক'ব পাৰে। এইটো কেনেকৈ বনাইছোঁ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে দেখুৱাই লৈছোঁ কি বস্তুৰ প্ৰয়োজন হ'ব। জহা চাউল 1.5 কাপ সৰু কাপেৰে 15 মিনিটমান ভিজাই ৰাখিছিলোঁ। তাৰপিছত ভালদৰে ধুই এখন চালনীত বহলাই ফেনৰ তলত ৰাখি দিম। আপোনালোকে এখন পাতল কাপোৰতো এইটো মেলি ফেনৰ তলত ৰাখিব পাৰে। পানীখিনি শুকুৱাৰ পিছত চাউলখিনি এটা বাটিত উলিয়াই লৈছোঁ। চাউলখিনি এতিয়া মেৰিনেট কৰিম। ইয়াৰ কাৰণে হালধি সৰু চামুচেৰে 3 ভাগৰ 2 ভাগ, গৰম মছলা আধা চামুচ সৰু চামুচেৰে, নিমখ সোৱাদ অনুসৰি ল'ব, মই ইয়াতে আধা চামুচ লৈছোঁ, আদা বটা নহ'লে আদা ৰুকা সৰু চামুচেৰে 1 চামুচ, ঘি ডাঙৰ চামুচেৰে 1 চামুচ, আৰু গোটেইখিনি ভালদৰে মিহলি কৰিব। যদি ৰেচিপিটোত আপোনালোকে বাসমতী চাউল ব্যৱহাৰ কৰে তেতিয়াহ'লে 15 মিনিটৰ সলনি আধা ঘণ্টা ভিজাই ৰাখিব চাউলখিনি। এইখিনি ভালদৰে মিহলি হৈ গৈছে। এতিয়া এইটো ঢাকনিৰে ঢাকি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। আৰু লাগিব কাজু এমুঠি, কিচমিচ এমুঠি। কিচমিচ আৰু কাজুখিনি অলপ সময় ভিজাই ৰাখিছিলোঁ। তেজপাত 2টা, ডালচিনি 2 ইঞ্চ, লং 8ৰ পৰা 10টা, ইলাচি 4টা, চেনি ডাঙৰ চামুচেৰে 4 চামুচ, আপোনালোকে সোৱাদ অনুসৰি কম বেছি ল'ব পাৰে, দেশী ঘি 2 চামুচ ডাঙৰ চামুচেৰে। আধা ঘণ্টা হৈ গৈছে। মই চাউলখিনি দেখুৱাইছোঁ আৰু ইপিনে গেছটো জ্বলাই কেৰাহী এটা গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। গৰম হোৱাৰ পিছত ঘিখিনি দিম আৰু ঘিখিনি গলিবৰ কাৰণে ৰাখি দিম। ঘিখিনি গলি যোৱাৰ পিছত গেছৰ ফ্লেমটো কমাই ল'ত ৰাখিছোঁ। আৰু এতিয়া ইয়াতে কাজুখিনি লগতে ডালচিনি, লং আৰু ইলাচিখিনিও দিছোঁ আৰু এইখিনি ল' ফ্লেমতে অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। কাজুখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া ইয়াতে তেজপাত লগতে কিচমিচখিনি দিছোঁ আৰু এইটো 1 মিনিটমানৰ কাৰণে ল' ফ্লেমতে ফ্ৰাই কৰিম। এয়া দেখিছে কিচমিচখিনি ফুলি উঠিছে। এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা চাউলখিনি দিছোঁ। চাউলখিনি ভালদৰে মিহলি কৰি ল'ম আৰু গেছৰ আনটো ফালে ফ্লেমটো জ্বলাই চচপেন এটাত 3 কাপ পানী উতলিবৰ কাৰণে ৰাখি দিম। এইটো কাপেৰে চাউল 1.5 কাপ লৈছোঁ, গতিকে পানী 3 কাপ লাগিব। কেৰাহীত পোলাও বনালে সদায় চাউলৰ দুগুণ পানী ল'ব লাগে। 1 কাপ চাউল ল'লে 2 কাপ পানী ল'ব লাগে। এইটো পোলাও কুকাৰত বনালে 1 কাপ চাউলত 1.5 কাপ নহ'লে তাতকৈ অকণমান পানী কমাই হাই ফ্লেমত এটা চিটি আহিবৰ কাৰণে ৰাখি দিব। আৰু ইপিনে মই চাউলখিনি এতিয়া 2ৰ পৰা 3 মিনিটমানৰ কাৰণে ল' মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। এয়া 2-3 মিনিট হৈ গৈছে। এতিয়া ইয়াতে চেনিখিনি দিছোঁ। মই ইয়াতে 3 চামুচ চেনি লৈছোঁ ডাঙৰ চামুচেৰে। ভালদৰে মিহলি কৰি ল'ব আৰু চেনিখিনি মিহলি হোৱাৰ পিছত উতলা পানীখিনি দিছোঁ। পানীখিনি দিয়াৰ পিছত এবাৰ মিহলি কৰি ল'ব আৰু ইয়াতে গেছৰ ফ্লেমটো বঢ়াই মিডিয়ামত ৰাখিম আৰু এইটো মিডিয়াম ফ্লেমতে ঢাকনিৰে ঢাকি 8ৰ পৰা 10 মিনিটমানৰ কাৰণে ৰাখি দিম। 8 মিনিট পিছত এবাৰ চেক কৰিম। গোটেইখিনি এবাৰ মিহলি কৰি লৈছোঁ। এয়া দেখিছে পানীখিনি শুকাই গৈছে। এতিয়া ইয়াতে ডাঙৰ চামুচেৰে 1 চামুচ চেনি লৈছোঁ। এনেকৈ চেনি দিলে পিছত পোলাওৰ টেষ্টটো ভাল আহে, লগতে কালাৰো ভাল আহে। মই আগতেও চেনি ব্যৱহাৰ কৰিছোঁ। চেনি নিজৰ টেষ্ট অনুসৰি ল'ব। ভালদৰে মিহলি কৰি এইটো পুনৰ ল' ফ্লেমত 4ৰ পৰা 5 মিনিটৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখি দিম। 3ৰ পৰা 4 মিনিট পিছত ঢাকনিখন খুলি এবাৰ চেক কৰিম। যদি পোলাওটোৰ পানী শুকাইছে তেতিয়াহ'লে ঢাকনি নিদিব আৰু এইটো চাউলখিনিও সিজিছেনে চেক কৰিব। যদি পানী শুকাইছে চাউলখিনি সিজা নাই তেতিয়াহ'লে গেছটো বন্ধ কৰি কিছু সময়ৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখি দিব। মোৰ ইয়াতে পোলাওখিনি ভালদৰে সিজি উঠিছে, গতিকে এইটো ঢাকনি নিদিয়াকৈ এনেকৈয়ে চামুচেৰে ভালদৰে মিহলি কৰি
গেছৰ ফ্লেমটো বন্ধ কৰি 1 মিনিটমানৰ কাৰণে ৰাখি দিম। চাউলকেইটা টান থাকিলে ঢাকনিৰে ঢাকি ৰাখি দিব। 1 মিনিট পিছত পোলাওখিনি এবাৰ মিহলি কৰি সাৰ্ভ কৰিবৰ কাৰণে উলিয়াই ল'ম। এয়া দেখিছে পোলাওখিনি এটা এটা হৈ আছে। এইটো আপোনালোকে যিকোনো কাৰীৰ লগত পৰিবেশন কৰিব পাৰে। যদি ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে ঘৰত এবাৰ আপোনালোকেও বনাই চাব। কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। লগত থকা বেল আইকনটোতো ক্লিক কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।